এককালীন সাহায্য আগবঢ়াইছে আৰু লগতে আমাৰ ৩৬গৰাকী আমাৰ এই অঞ্চলৰ ব্যক্তিক ১০,০০০ টকা এককালীন সাহায্য দেউৰী অঞ্চলৰ পৰা আমাৰ ৰিংকুমণি দেউৰী আৰু আমাৰ CEM ভৈৰৱ দেউৰী ডাঙৰীয়াই আগবঢ়াইছিল। আজি মোকো তাত মাতিছিলে। ইয়াৰ পাছতে আমাৰ বিহপুৰীয়াত আজি ঠেঙাল কছাৰী কাউন্সিলৰ পৰা সোণোৱাল কছাৰী কাউন্সিলৰ পৰা প্ৰায় ১৫০ ছাত্ৰ ছাত্ৰী আমি ১০,০০০ টকা আজি আগবঢ়াম আৰু আমাৰ বিহপুৰীয়া সমষ্টিৰ যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে তেওঁলোককো আমি এখন কেৰিং ভান চাহপাতৰ টোপোলাবিলাক যাতে ফেক্টৰীলৈকে, কাৰণ ক্ষুদ্ৰ চাহ খেতিয়কৰ নিজৰ ফেক্টৰী নাথাকে, সেইকাৰণে ক্ষুদ্ৰ চাহ খেতিয়কে চাহৰ মূল্যটো যোৱা টোপলি মাৰিব পৰাকৈ যাতে তেওঁলোকৰ কেৰিং যিটো চাহ আছে সেইটো কিছু হ'লেও সকাহ পায়, তাৰ কাৰণে আজি বিহপুৰীয়া সমষ্টিৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক আমি তেওঁলোকৰ চাহপাতখিনি তেওঁলোকৰ বাগানৰ পৰা ফেক্টৰীলৈ নিবৰ কাৰণে এখন গাড়ী আজি আমি যোগান ধৰিম। গতিকে আজিৰ দিনটোত এই ৩টা কাৰ্যসূচী, এটা দেউৰী কুন্দি মামা আধাৰশিলা চেক বিতৰণ, এটা হৈছে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কক কেৰিং ভান দিয়া, দ্বিতীয়তে আমাৰ ঠেঙাল কছাৰী সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পৰা আমি ১৫০মান ছাত্ৰ ছাত্ৰীক ১০,০০০ এককালীন সাহায্য আগবঢ়াম আৰু ইয়াতো আমি ৩৬গৰাকী দেউৰী ব্যক্তিক ১০,০০০ টকা আগবঢ়াইছোঁ। মন্দিৰৰ ক্ষেত্ৰত মই এটা কৈছোঁ, আপোনালোকে দেখিছে ইয়াত বহুত দিনৰ আগতে ৰাইজে ধান বেছি ঘৰৰ পইচাৰে এই মন্দিৰভাগ বনাইছিলে। ইয়াত আমাৰ আগৰ পুৰুষসকলে এইটোকলে ডাঙৰ মাটি ৰাখি থৈ গৈছে। সেইকাৰণে মই কৈছোঁ এতিয়া যদি অৰ্ডাৰ কৰক, মই পৰামৰ্শ দিছোঁ এইটোৱে ৰিন'ভেশ্যনৰ কাম কৰক। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক বিহপুৰীয়াত কেইবাটাও ডাঙৰ প্ৰজেক্ট দিছে। ৮২ কোটি টকীয়া হস্পিটেল প্ৰজেক্ট দিছে, ২২ কোটি টকীয়া আমাৰ মাধৱদেৱৰ জন্মক্ষেত্ৰত দিছে, ১৩ কোটি টকা আমাৰ আপোনাৰ অনিৰুদ্ধদেৱক দিছে। গতিকে আমি কুন্দি মামাৰ কাৰণেও আমি মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা নিশ্চয় এটা শকত পুঁজি মই আনি দিব পাৰিম। সেইকাৰণে মই ১০ লাখ টকাটো মই কমিটিক পৰামৰ্শ দিছোঁ যে যদি আপোনালোকে এইখিনি ৰিন'ভেশ্যনত কৰে ইটোৰে আমি স্থায়ী বিভাগ কৰাই দিম।